মোৰ ল'ৰা হোৱাটোৱে এটা ডাঙৰ অঘটন দেউতাকৰ দৰে এনে এজন সহজ সৰল মানুহক কি দেউতা বুলি মাতে সেইটো এটা ডাঙৰ অঘটন যিখন ঘৰত আজিলৈকে অন্যায়ৰ এটা টকা সোমাই পোৱা নাই তেনে এখন ঘৰত কি জন্ম লোৱাটোৱে এটা ডাঙৰ অঘটন আপোনাক কেৱল মই হাত জোৰ কৰি মাথো এটা অনুৰোধ কৰিব বিচাৰিছোঁ এইবোৰ কথা যাতে তাৰ দেউতাকে গম নাপায় ডাঙৰ সন্তান ড্ৰাগছৰ সৈতে হাতে লুটে ধৰা পৰা বুলি গম পালে মানুহজন একেবাৰে ভাগি পৰিবগৈ তাৰ বিষয়ে যদি আপোনাৰ কিবা ক'বলগীয়া থাকে আপুনি মোক ফোন কৰিলেই হ'ল তাৰ দেউতাকৰ লগত আপুনি কোনো যোগাযোগ নাৰাখিব মই আপোনাক অনুৰোধ কৰিছোঁ চাওক নাৰাখিব যোগাযোগ নাৰাখিব কি কৰে তোমাৰ হাজবেণ্ডে এটা চৰকাৰী অফিচৰ হেড ক্লাৰ্ক অত্যন্ত সৰল মানুহ তেনেকুৱা এজন মানুহৰ কোলাত উঠি ডাঙৰ হোৱা ল'ৰাটোৱে আজি এনে এটা দুষ্কাৰ্যত লিপ্ত হৈছে কিমান বিশ্বাস কৰিছিলো মানুহজনে ল'ৰা ছোৱালী কেইটা কিন্তু সিহঁতে সেই বিশ্বাসখিনিক ভৰিৰে গছকি মোহাৰি কিমান বিশ্বাস তুমি তোমাৰ মানুহজনক বৰ ভাল পোৱা নহয় মই তেওঁৰ অৰ্ধাংগী সন্তানৰ কষ্টই আৰ্থিক কষ্টই তেওঁৰ অংগবোৰক কেনেকৈ খুন্দি খুন্দি খাব ধৰিছে সেই মোৰ বাহিৰে আন কোনেও দেখা নাপায় কলেজত থাকোঁতে ভাবিছিলোঁ তুমি বেছ ডাঙৰ গায়িকা হ'বা মাজে মাজে মোৰ মানুহজনে মোৰ গান শুনে জানা হাজাৰ মানুহে থিয় হৈ মোৰ গান শুনি থকা যেন লাগে গান শুনি হাত চাপৰি বজোৱা যেনো লাগে কলেজত থাকোঁতে আকৌ ভাবিছিলোঁ তুমি কোনোবা গ্লেমাৰ্ছ মানুহৰ লগত মানে কোনোবা ছুপাৰষ্টাৰৰ লগত বিয়া হ'বা নহ'লে কোনোবা সাংঘাতিক ধনী মানুহৰ লগত আজিৰ জটিল মতলববাজ স্বাৰ্থপৰ পৃথিৱীখনক সততা আৰু সৰলতাৰে প্ৰত্যাহ্বান জনাব জনা মানুহজনেই হৈছে মোৰ স্বামী মোৰ কাৰণে তেওঁতকৈ ডাঙৰ হিৰো এইখন পৃথিৱীত আৰু কোনো হ'ব নোৱাৰে 2-3 মাহলৈকে আমি একেলগে বহি এষাৰ আমি কথা পাতিবলৈ সময় নাপাওঁ জানা অথচ গম পাই যাওঁ কাৰ মনে কি কৈছে একেলগে বহি আমি এসাঁজ ভাত খাবলৈ সময় নাপাওঁ অথচ গম পাই যাওঁ কাৰ কিমান ভোক লাগিছে ইজনে সিজনৰ কষ্টৰ কথাবোৰ আমি নকওঁ কিন্তু গম পাই যাওঁ জানা কাৰ কিমান ঘাম সৰিছে কাৰ কেইডাল হাড় ভাগিছে ইজনে সিজনক আমি দেখুৱাই নাকান্দো অথচ গম পাই যাওঁ কাৰ কিমান চকুলো সৰিছে সেইফালৰ পৰা চাবলৈ গ'লে দেখোন আমাৰ সংসাৰখন সঁচা অৰ্থত এখন গ্লেমাৰাছ সংসাৰ য'ত গ্লেমাৰৰ জন্ম হৈছে প্ৰেম বিশ্বাস আৰু সততাৰ পৰা বাকী থাকিল তুমি কোৱাৰ দৰে এই মাথো ধনী মানুহবোৰৰ কথা মোৰ মানুহজনে মোক যিমান মৰম দিছে যিমান বিশ্বাস দিছে যিমান মোক সন্মান দিছে তাৰ তুলনাত এই কাগজৰ টকাবোৰৰ কোনো মূল্য নাই জানা তেনেকুৱা এজন স্বামী প্ৰতিগৰাকী তিৰোতাৰ বাবে পৃথিৱীৰে সবাতোতকৈ ধনী মানুহজন আৰু বহুত কথাই ক'লো দিয়া মই আহোঁ বাৰু দিয়া তোমালে মোৰ আৰু এটা অনুৰোধ থাকিল দেই মোৰ ল'ৰাৰ যদি নতুনকৈ তুমি কিবা খবৰ পোৱা লগে লগে তুমি মোক জনাবলৈ নাপাহৰিবা মাক হিচাপে চেষ্টা কৰিম যাতে খবৰবোৰ চেনেলৰ ব্ৰেকিং নিউজ নহয় দেৰে